আয়োজন দেখি গম পাইছেই নহয় আজি ভিডিঅ'টো খানা বিশেষ আজি মানে একদম টিচাৰ আৰু ষ্টুডেণ্ট চব একাকাৰ হৈ আছে মোৰ পিছে আহিব অকণ দেৰি হ'ল আৰু এয়া আয়োজন প্ৰায় চলিয়ে আছে আৰু এফালে কৰ্দৈ কাটি আছে আৰু মই আহিয়ে এয়া খাইহে লৈছোঁ ইফালে কেৰাহীত এয়া পিঁয়াজ ভাজি আছে মাংসৰ কাৰণে আৰু এয়া চাওকচোন একদম কৰ্দৈ ৰেডি আৰু খাবলৈ এয়া ক'ৰবাৰ পৰা শলা এডাল বিচাৰি আনি এয়া বিলাহী ভৰাইছে মানে বিলাহী পিটিকাও খাওঁ আমি এই ঠাণ্ডা দিনকেইটাত বিলাহী পিটিকা আৰু বেঙেনা পিটিকা থাকিলে একদম ভালেই লাগি যায় ন আৰু মোক দেখিছেনে খায়ে আছোঁ মানে মই তাৰপিছতে আমি গোটেইকেইজনী গ'লোঁ অকণ ফটো উঠিলোঁ ভিডিঅ' কৰিলোঁ এয়া চাওকচোন জঁপিয়াই কিনো কৰি আছোঁ আৰু মোক দেখিছে এয়া চাইকেলো এপাক চলালোঁ মই তাৰপিছত আমাৰ এয়া খাবলৈ ৰেডি হৈ গ'ল সকলোকে প্ৰথমে দি লৈছোঁ এনেকৈ দি পেলাই লাষ্টত আমি চাৰিজনীয়ে খালোঁ আৰু খাবলৈ যে সঁচাকৈ বহুত টেষ্টি হ'ল দেই এনেকৈ সকলোৱে মিলি যুঁজাকৈ কৰিলে কামবিলাক এনেও ভালেই হয় আৰু শেষত এয়া চাওক এখন স্কুটিত আমি তিনিজনকৈ আহিছোঁ আৰু পিছফালৰ স্কুটিকেইখনতো চাবচোন সিহঁতো তেনেকেই আহিছে তিনিজন আৰু যি কি নহওক এটা ধুনীয়া দিন পাৰ কৰিলোঁ আজিলৈ তেন্তে আহিছোঁ দেই